নমস্কাৰ সংগঠিত শিশু নিকেতনৰ পাঠ্যক্ৰম অনুসৰি দ্বিতীয় শ্ৰেণীৰ বাবে এবাৰ নতুন এটা ভিডিঅ' লৈ মই উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকে অপজিট ৱৰ্ডৰ বিষয়ে চিনাকি হ'বা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। অপজিট ৱৰ্ড, মিনিং অফ অপজিট। অপজিট শব্দৰ অৰ্থ হৈছে বিপৰীত। ইয়াত আমি যিখিনি শব্দ পাম সেই শব্দখিনিৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাকৰ লগত চিনাকি হ'ম। যেনে ৰাইট, ৰাইটৰ অৰ্থ হৈছে সোঁফাল আৰু ইয়াৰ বিপৰীত শব্দ হ'ব লেফ্ট। লেফ্টৰ অৰ্থ হৈছে বাওঁফাল। তোমালোকে নিশ্চয় বুজি পাইছা যে বিপৰীত মানে কি। ৰাইট শব্দৰ বিপৰীত হৈছে লেফ্ট। ঠিক তেনেকে গুড, GOOD, গুড। গুড শব্দৰ অৰ্থ হৈছে ভাল। গুড শব্দৰ বিপৰীত শব্দ হৈছে বেড, BAD, বেড। বেডৰ অৰ্থ হৈছে বেয়া। চ' ভালৰ বিপৰীত কি হ'ব? ভালৰ বিপৰীত হ'ব বেয়া। গুড হ'লে বেড হ'ব। কোল্ড, COLD, কোল্ড। কোল্ড মানে হৈছে ঠাণ্ডা। কোল্ডৰ বিপৰীত হ'ব হট, HOT, হট। হট মানে হৈছে গৰম। লং, LONG, লঙৰ অৰ্থ হৈছে দীঘল। লঙৰ বিপৰীত হ'ব শৰ্ট, SHORT, শৰ্ট। শৰ্ট মানে হৈছে চুটি। গো, GO, গো। গো মানে হৈছে যোৱা। গোৰ বিপৰীত শব্দ হ'ব কাম, COME, কাম। কাম মানে হৈছে অহা। যোৱাৰ বিপৰীত হ'ব অহা। whip, WEEP, whip। whip মানে হৈছে কন্দা। whipৰ অপজিট হ'ব স্মাইল, SMILE, স্মাইল। স্মাইল মানে হৈছে হহা। ৱাক, WALK, ৱাক। ৱাক মানে হৈছে খোজ কঢ়া। ৱাকৰ অপজিট হ'ব ৰান, RUN, ৰান। ৰান মানে হৈছে দৌৰা। আপ, UP, আপ। আপ মানে হৈছে ওপৰত। আপৰ বিপৰীত হ'ব ডাউন, DOWN, ডাউন। ডাউন মানে হৈছে তলত। বিগ, BIG, বিগ। বিগ মানে হৈছে ডাঙৰ। বিগৰ অপজিট হ'ব স্মল, SMALL, স্মল। স্মল মানে হৈছে সৰু। আশা কৰিছোঁ তোমালোকে ইয়াত যিখিনি অপজিট ৱৰ্ড আছিলে সেইখিনি নিশ্চয় বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে এটা কমেণ্ট লিখিবলৈ নাপাহৰিবা। লগতে ভিডিঅ'টো
যদি ভাল পাইছা তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিবা সকলোকে পুনৰ নমস্কাৰ জনাই এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ নমস্কাৰ